হেল্ল' এভৰিৱান, সকলোতে কোভিড পৰিস্থিতি অতি জটিল হ'বলৈ গৈ আছে। গতিকে আমি ভাবিলোঁ আজি কোভিড টেষ্টটো কৰি লওঁ। গতিকে এতিয়া আমি GMCHলৈ গৈ আছোঁ আৰু তাৰপিছত আমি কথা পাতিম GMCHত গৈ। গুৱাহাটী মেডিকেল কলেজ আহি পালোহি। ইয়াতে এতিয়া আমি টেষ্ট কৰিব যাম, কোভিড টেষ্ট। তাৰ প্ৰচিডিউৰটো কেনেকুৱা সেইটো জানি ল'ব লাগিব, এটা চাই লওঁ আৰু আপোনালোককো মই দেখাই গৈ থাকিম কেনেধৰণে কৰিব লাগে ইয়াত কোভিড টেষ্টটো। এইটো ইয়াতে দেখিছোঁ স্ক্ৰিনিং চেণ্টাৰ বুলি লিখা আছে। ইয়াৰ ভিতৰতে আমি সোমাই যাম এতিয়া। কোভিড টেষ্ট কৰিবৰ কাৰণে আমাক এনেকৈ দুখন ফৰ্ম দিছে। আমি দুটা টেষ্ট কৰিম, এটা ৰেপিড এণ্টিজেন টেষ্ট আৰু RT-PCR। কিমান লয়? RT-PCR টেষ্ট দুটা ধৰণে কৰিব পাৰি, এটা পইচা দিয়ে আৰু এটা পইচা নিদিয়াকৈ। পইচা দিলে 1000 ৰুপিজ দিব লাগে বুলি দাদাজনে ক'লে। পইচা নিদিয়াকৈ কৰিলে 3 দিন লাগে ৰিজাল্টটো ওলাওঁতে, আৰু যদি পইচা দি কৰা হয় তেনেহ'লে নেক্সট দিনাখনেই ৰিজাল্টটো আহি যায়। গতিকে আজি আমি পইচা দি পেলাই কৰিম, অৰ্থাৎ RT-PCR টেষ্ট পেইড, সেইটো কৰিম আমি আজি। গতিকে যোনটো পেইড কাউণ্টাৰ আছে সেইটোলৈ যাম এতিয়া আমি। এইটোৱে RT-PCR পেইড কাউণ্টাৰ। ইয়াতো লিখা আছে 1000 ৰুপিজ বুলি। ইয়াতে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তাৰপিছতে আমি এতিয়া OPD কাউণ্টাৰটোলৈ যাব লাগিব। OPD কাউণ্টাৰত ফিজটো জমা দিব লাগিব। OPD কাউণ্টাৰত পইচাটো জমা দিব লাগিব। যদিও লিখা আছে 1000 ৰুপিজ বুলি, কিন্তু কাউণ্টাৰত গম পালোঁ 500 ৰুপিজকৈ লৈছে RT-PCR পেইড টেষ্টটোত। গতিকে আমি এতিয়া OPD কাউণ্টাৰলৈ গৈ আছোঁ পইচা জমা দিবৰ কাৰণে। কিন্তু তাৰ আগতে ইয়াতে এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰিলে পাৰ পাৰ্চন 10 ৰুপিজকৈ লয়। তাৰপিছত OPD কাউণ্টাৰত গৈ পেলাই 500 ৰুপিজ পাৰ পাৰ্চন আমি জমা দিব লাগিব। পইচা জমা দি আহিলোঁ। এতিয়া আকৌ কোভিড স্ক্ৰিনিং চেণ্টাৰৰ ভিতৰত আমি সোমাই যাম। ডকুমেণ্টছখিনি দেখাব লাগিব। তাৰপিছতে আমাক ইয়াতে এনেদৰে চেম্পলটো কালেকশ্যন কৰে। চেম্পল দিয়া হৈ গ'ল। মোৰতো দেখুওৱা নহ'লে, মোৰ লগত মোৰ ভাইটি গৈছিলে, তাৰ কেনেধৰণে চেম্পল ল'লে সেইটোকে দেখুৱালোঁ। এতিয়া আমি ৰেপিড টেষ্ট কৰিব যাম। ৰেপিড টেষ্ট কৰিবৰ কাৰণে আকৌ সেই ফৰ্ম এখন ফিল আপ কৰি জমা দিব লাগিব। তাৰপিছত লেবত গৈ পেলাই চেম্পলটো দিব লাগিব। এইবোৰেই হৈছে লেব। ইয়াতে চেম্পলটো দিব লাগে। ৰেপিড টেষ্টৰ ৰিজাল্ট ওলাওঁতে বেছি টাইম নালাগে, অলমষ্ট 10 মিনিটছৰ ভিতৰতে ৰিজাল্ট পোৱা যায়। ৰেপিড টেষ্টৰ ৰিজাল্টটো পাই গ'লোঁ, সেইটো নিগেটিভ আহিল। ৰেপিড টেষ্টৰ চেম্পল কালেকশ্যনটো একেই হয়, গতিকে সেইটো ভিডিঅ' কৰা নহ'ল, বহুত ভিৰ আছিলে।
RT-PCR পেইড টেষ্ট ৰিজাল্টৰ কাৰণে আমি কাইলৈলৈ ৱেইট কৰিব লাগিব। আজিৰ ভিডিঅ'টো ইমানতে অন্ত কৰিছোঁ। ভিডিঅ'টো কেনে পালে জনাব। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। That's it for today. Thanks for your time.